বৰমাৰ তিলনি সকামপাত হৈ যোৱাৰ পাছত এয়া আবেলি মা খুৰী আৰু বৰমাহঁতে লগ লাগি এয়া আমাৰ বৰতীয়া ভাত সাজৰ যোগাৰ কৰিছে আৰু আমি আটাই মিলি খাই ল'লোঁ। তাৰ পিছদিনা আকৌ ৰাতিপুৱা ৰুমলৈ আহিলোঁ। আহি পোৱাৰ পাছত আগদিনা ষ্টুডেণ্ট কেইজনীয়ে দিয়া ফিডবেকবোৰ পঢ়ি মনটো ভাল লাগি গ'ল। ইমান ধুনীয়াকৈ লিখিছে তেওঁলোকে আৰু ময়ো তেওঁলোকক ভালদৰে পাঠদান কৰিবলৈ চেষ্টা কৰি যাম। তাৰ পাছতে ইহঁত দুটাক গাটো ধুৱাই লওঁ বুলি ভাবি বাথৰুমত সোমাই সিহঁতক গাটো ধুৱাই ল'লোঁ। আৰু তাৰ আগতে মই বিচনাখনত এখন পুৰণা বেডশ্বীট পাৰি থৈ গৈছিলোঁ, যিহেতু সিহঁতৰ গাৰ পানীৰে বেডশ্বীটখন তিতি যাব সেয়েহে। আৰু তাৰ পাছতে হেয়াৰ ড্ৰায়াৰ দি সিহঁতক ভালদৰে শুকুৱাই ল'লোঁ। ইফালে আমাৰ টেডি বোপাৰ উৎপাতটো চাওকচোন, হেয়াৰ ড্ৰায়াৰটোৰ লগত আকৌ সি যুদ্ধ কৰিবলৈ যায়। এবাৰত আকৌ মোৰ গাৰ ওপৰেদি পলাবলৈকে বিচাৰিছিলে। সিহঁতক ধুৱাই কৰি ময়ো গা পা ধুই স্কুললৈকে বুলি ওলাই গ'লোঁ। স্কুলৰ পৰা আহি পোৱাৰ পাছত সিহঁতৰ এয়া মৰমবোৰ চাওকচোন। তাৰ পাছতে কাপোৰ কানি সলাই আমাৰ দুইজনৰ বাবে বৰতীয়া ভাত সাজৰ আকৌ যোগাৰ কৰিলোঁ।